চ' এয়া আমাৰ বান ৰিলিফ কাৰ্যসূচী চলি আছে। আমি তেওঁলোকক ৰিলিফ দি আছোঁ। কিন্তু ৰিলিফ দিয়াৰ আগতে আপোনালোকক এটা কথা মই স্পষ্টকৈ কৈ দিওঁ, যেতিয়া আপোনালোকে ৰিলিফ দিব আহিব তেতিয়া আপোনালোকে ইয়াৰে কোনোবা এজন চিনাকি মানুহৰ লগত কথা পাতিহে ৰিলিফ দিব আহিব। তাৰ কাৰণটো হৈছে ইয়াতে মানুহবিলাকে এঘৰ মানুহে এটা বস্তু পোৱাৰ পিছত ৩-৪টাকৈ বস্তু নিব আহে। গতিকে আপুনিতো চিনি নাপাব, সেইকাৰণে কাৰোবাৰ লগত সংযোগ কৰি আহিব। আৰু ইয়াৰে যিখিনি চব জেগাত হয়তো নহ'ব পাৰে, কিন্তু আমি যিখিনি জেগাত আহিছোঁ মানুহবোৰে একদম বস্তুবিলাক ঘোচ পাতি নিবলৈ আহে মোক। আৰু যিবিলাক আপোনাৰ কাপোৰ কানি যদি আপোনালোকে লৈ আহে তেওঁলোকে নিজৰ চইচ মতেহে লওঁ। মোৰ এইটো ৰং ভাল লগা নাই, মোক সেইটোহে দিয়ক। গতিকে তেনেকুৱাটো কথা নহয়, কাৰণ আমিতো এতিয়া দোকানৰ পৰা ৰং চাই বা কিবা চাই কিনি অনা নাই। আমিও তেনেকৈ তুলি পেলাই তেওঁলোকক যাতে তেওঁলোকে এইখিনি সময়ত যাতে কিবা এটা সকাহ পায় তেওঁলোকে পিন্ধিব পাৰে, আমি সেই চিষ্টেমতহে আনিছোঁ। গতিকে তেওঁলোকে তেনেকুৱা কৰিব পাৰে। গতিকে সেইকাৰণে আপোনালোকে যোনখন গাঁৱতে আহে তাৰ মানুহ এজনৰ লগত কাৰোবাৰ লগত কণ্টেক্ট কৰি আহিব। নিজে কেতিয়াও কুকজাচি দিবলৈ নাহিব।